অভিনয় জগতৰ পৰা বিদায় ল'লে জনপ্ৰিয় অভিনেতাজনে। পিছে কোন সেই অভিনেতাজন এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাই বিদায় মাগিলে অভিনয় জগতৰ পৰা। দেখিবলৈ নাপায় আৰু তেওঁৰ অভিনয়। বহু গীত তথা অসমীয়া ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ জগততো অভিনয় কৰিছিল অভিনেতা ৰূপম শৰ্মাই। তেওঁ সামাজিক মাধ্যমত এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে বহুত ভাবিলোঁ, শেষত ডিচিশ্যন ল'লোঁ 21 বছৰ অভিনয়ৰ যাত্ৰা যাতে ইয়াতে সামৰণি মাৰিলোঁ আৰু লগতে গুৱাহাটীৰ পৰাও বিদায় মাগিলোঁ। হঠাৎ কিয় অভিনেতাজনে অভিনয় জগতৰ পৰা বিদায় মাগিলে সেয়া তেওঁ এতিয়ালৈকে জনোৱা নাই। আপোনালোকে বাৰু ৰূপম শৰ্মাৰ অভিনয় চাই কেনে পাইছিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁৰ অভিনয় চাই ভাল পাইছিল তেওঁলোকে প্লিজ এটা লাইক কৰি দিব।